हादोरनि राजधानी गोदान दिल्लीआव 15 आरो 16 नभेम्बर साननैनि हाबाफारिजों बड'लेण्ड महोत्सव जालाङो। बिटिआरजों लोगोसे आसाम, नेपाल हादोर आरो गुबुन गुबुन हादरसानि 5,000निबो बांसिन थान्दैफोरा बाहागो लानाय बड'लेण्ड महोत्सवखौ 15 नभेम्बर खालि गाहाय मन्त्रि नरेन्द्र मदिआ बेखेवनानै होदोंमोन। मख'नो गोनां बाथ्रानि बड'लेण्ड महोत्सवखौ बेखेवनाय हाबाफारियाव हादोरनि गाहाय मन्त्रिजों लोगोसे मिरुनि मन्त्रि, एमपि, आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा, आसामनि हादरसा बेंगिरि लक्ष्मण प्रसाद आचार्य, बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर', आसामनि मन्त्रि, बिटिसिनि इएम आरो एमसिएलएफोरा बाहागो लादोंमोन। दिनै नैथि साननि गिबि हाबाफारि महरै फुंबिलि समाव हारिमुआरि हानजा सुरनाय जालाङो। बेनि उनाव उदां सावरायमेल हाबाफारि जायो। बे सावरायमेलाव आसाम आयेन आफादनि मानगोनां बुंथिगिरि बिश्वजित दैमारि, आसामनि केबिनेट मन्त्रि उरखाव गोरा ब्रह्म, रायजो सभानि एमपि रोनगोरा नार्जारि बिथांमोना बिबुंथि लाखियो। गुबुन फारसेथिं बड'लेण्ड महोत्सवजों लोगोसे 16 नभेम्बर बर' थुनलाइ आफादनि 73थि गायसनथाइ सानजों लोब्बा लाखिनानै बर' थुनलाइ आफादनि फिरफिला बिरहोनाय जायो। आरो बे हाबाफारिनि सोमोन्दै मिरु बर' थुनलाइ आफादनि गाहाय नेहाथारि नीलकान्त गयारी आरो आफादगिरि सुरत नार्जारि बिथांमोना ओरैबायदि फोरमायो। बर' साहित्य बा 1952 চনৰ আজিৰ দিনটোত সেইটো সময়ত গোৱালপাৰা জিলাৰ বাসুগাঁৱত প্ৰতিষ্ঠা কৰা হৈছিল আৰু সেইটো দিন আমাৰ কাৰণে এটা ঐতিহাসিক দিন। সেইটো কাৰণে ঐতিহাসিক যে এটা সময়ত বড়ো জাতি বুলি সকলোৱে এটা কৈছিল যে বড়ো জাতি শেষ হ'বলৈ আৰু বেছি দিন নাই, কিন্তু বড়ো জাতি শেষ নহ'ল। আৰু শেষ নোহোৱাৰ কাৰণটো হ'ল বড়ো সাহিত্য বা পতন হ'ল 1952 চনৰ আজিৰ দিনটোত, যিটো দিন আমি বড়োসকলে 15 নৱেম্বৰ গোথাৰ চান বুলি কোৱা হয়। আজি বড়ো জাতি বিশ্বৰ ভিতৰত এনেকুৱা এটা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে, যিটো নেকি অন্য জাতিসকলেও কিছুমানে পাৰিছে কিন্তু কিছুমান পৰা নাই। আজি বড়োসকলৰ ভাষা, বড়োসকলৰ সাহিত্য, বড়োসকলৰ সংস্কৃতি, বড়োসকলৰ যিটো নেকি চিনাকি আজি বিশ্বত সকলোৱে জানে। আৰু সেইটো কাৰণে আমি ক'ব লাগিব যে বড়ো সাহিত্য বা প্ৰতিষ্ঠা দিৱস বা 15 নৱেম্বৰ চান গোথাৰ চান সেইটো আমাৰ কাৰণে এটা ঐতিহাসিক দিন। আৰু সেইটো আমি 1952 চনৰ পৰা পালি আহিছোঁ, মানি আহিছোঁ, এতিয়াও আমি মানি আহিছোঁ, এতিয়াও মানিছোঁ। আৰু এইবাৰ আমি বড'লেণ্ড মহোৎসৱৰ লগত সম্পৰ্ক ৰাখি নতুন দিল্লীত স্থিত ইন্দিৰা গান্ধী ছাই ষ্টেডিয়ামৰ প্ৰাংগণত আমি আজি সেইটো উদযাপন কৰিছোঁ। সেইটো আমাৰ কাৰণে অত্যন্ত এটা সৌভাগ্য বুলি মই ক'ব বিচাৰোঁ। আৰু বড়ো জাতি যে আজি বিশ্বৰ বুকুতে আগবাঢ়িছে, নিজৰ ভাষা, নিজৰ সাহিত্য, নিজৰ সংস্কৃতি লৈ পেলাই, নিজৰ সুকীয়া যিটো নেকি চিনাকি সেইটো লৈ পেলাই, সেইটো বিশ্বৰ যিকোনো এটা যিসকল জাতিয়ে উন্নত জাতি তেওঁলোকে কিন্তু থবত মানিব যে বড়োসকলে শেষ হ'বলৈ যোৱা এটা জাতি কেনেকৈ ইমান ওপৰলৈ উঠি আহিল। আৰু সেইটো কাৰণে মই ক'ব বিচাৰোঁ যে বড়ো সাহিত্যৰ কাৰণে আজিৰ দিনটো এটা স্মৰণীয় দিন। আমি সেইটো সদায় তেনেকুৱা এটা পালন কৰি যাম। যিমান দিনলৈকে বড়ো জাতি থাকিব, যিমান দিনলৈকে আমাৰ বড়ো জাতি বিশ্বত জীয়াই থাকিব, সিমান দিনলৈকে বড়ো সাহিত্যৰ আজিৰ দিনটো 15 নৱেম্বৰ গোথাৰ চান সেইটো সদায় আমি জীয়াই ৰাখিম। কি কোৱাটো ক'লোৱে মোৰ লেকচাৰৰ মাধ্যমে দিয়ক। সেইটো আমি ষ্টেজ বাই ষ্টেজ আমি যাতে আমি উন্নীত কৰিব পাৰোঁ, এই আশাতে আমি দিল্লীত আহিছোঁ। আমাৰ সমাজৰ ব্যৱস্থাটো গাঁৱলীয়া, তাৰপিছত পঞ্চায়ত, তাৰপিছত মহকুমা, তাৰপিছত ষ্টেটত যেনেকৈ হয়, এইটো পাৰ কৰি, এইটো ট্ৰেন্সেণ্ড কৰি আমি যাতে নেশ্যনেল লেভেলত আহিব পাৰোঁ, ইয়াৰ এটা উদ্দেশ্য আৰু। আমিতো আমাৰ ভিতৰত জানো, কিন্তু বাহিৰত ইণ্টাৰনেশ্যনেল ফ'কাছ হোৱা নাই। এই ফ'কাছৰ কাৰণে আৰু আমাৰ চৰকাৰক এটেনশ্যন ড্ৰ কৰিবৰ কাৰণে এটা উদ্দেশ্য। এই দীৰ্ঘ সময় যিটো সাহিত্যতে আৰু বহুত কৰিব লাগিছে। আমিতো আগৰ যিবিলাক কৰি আহিছোঁ ক'বলৈ গৈ সেইটো সাহিত্যই নাছিল, মাত্ৰ আমাৰ মিডিয়ামৰ কাৰণে, ভাষাৰ কাৰণে এটা সংগ্ৰাম, এটা ৰেকগনিশ্যন চৰকাৰৰ ফালৰ বা চবৰে ফালৰ পৰা, স্কুল কলেজত আমাৰ মিডিয়ামৰ ইনষ্টাছৰ কাৰণে এইবিলাকত গ'ল। ক'বলৈ গ'লে এইবিলাকততো সাহিত্য আছে যদিও মিনিমাম
প্ৰপৰ্শ্যন এতিয়া আমি সাহিত্যৰ কথাটো ভালকৈ চিন্তা কৰিম যিহেতু এইবিলাক লেভেলটো আমাৰ বহুখিনি আমি আগবাঢ়িছোঁ এইটো এনাডাৰ ষ্টেপ আচল সাহিত্য যিটো বুলি কয় এইটো চৰ্চাৰ কাৰণে এইটো উন্নতিৰ কাৰণে আমি চেষ্টা কৰি আছোঁ পলিচিৰ কথাটো এইটো হ'ল কালি যেনেকৈ আমাৰ আদৰণীয় প্ৰধানমন্ত্ৰী দেৱে যিটো কথা ক'লে আচ্ছা NEP যিটো আচলতে এইটো ক'লে 8 শিডিউলৰ ভিতৰত যিবিলাক ভাষা আছে তেওঁলোকৰ কিন্তু আমাৰ অসম চৰকাৰে কিছুমান কথা মানে ওলট পলট কৰি আছে এইটোৰ কাৰণে আমি সমস্যা সমাধান কৰিব লাগিব বড়ো মিডিয়ামৰ কাৰণে অলপ ক'ব লাগিছে কাৰণ ফেচবুক সময়মতে নাপায় মিডিয়ামত এইবিলাক চেষ্টা কৰি দেখা হৈছে অনবৰত কাম কৰি আছে আমাৰ মানুহবিলাক আমাৰো হেণ্ডছটো অলপ কম আছেতো এইবিলাক হৈ যাব কিন্তু কৰা নাহে কৰি আছে এইবাৰ প্ৰথমবাৰৰ কাৰণে দিল্লীত উদযাপন কৰিছে বড়ো সাহিত্য হয় প্ৰথম কৰা কি ক'ব বহুত টাইম হ'ল হা বহু টাইম বহু বছৰ প্ৰথম উৎসৱ